Hello everyone, welcome to Nation Anjali Blog Bura channel সকলোকে আশা কৰো সকলো ভালে আছে কুশলে আছে আজি মই ভিডিওটো আৰম্ভ কৰিছো আজি কি ভিডিও লৈ আহিছো চাও আজি মই ভিডিওটোৰ কোনো ৰেচিপি আৰু ব্লগিং কৰি আপোনালোকক নেদেখাও আজি মই দেখা মই কিবা এটা গিফট পাইছো আৰু গিফটটো কি আৰু কোনে দিছে আগলে ব্লগটো চাই থাকক মই ভিডিওটো আৰম্ভ কৰি দিছো আৰু গিফট গিটা হৈছে এটো কি গিফট আপোনালোকে ধৰিব পাইছে সগে ইয়াতে আছে মেখেলা চাদৰ ইয়াতে থকা এজু মেখেলা চাদৰ মাৰ ভাগ হয় দুজু মুৰ আৰু কোনে গিফট দিছে কি কৈ দিছে মই আপোনালোকক জনাই আছো আৰু সব কথা যেহেতু আপোনালোকৰ লগত শ্বেয়াৰ কৰো এটোনো কি আৰু মই ভাবিছো আপোনালোকক দেখাই দিও এটো কোনে কোনে কি গিফট দিলা আৰু মেখেলা চাদৰ গিটা কি মেখেলা চাদৰ হেতু কম মই আপোনালোকক আৰু এজু হৈছে এজু পলিপাট এজু মোৰ জাঠাই দিছে জাঠাইও হয় মোৰ বৰমাও হয় তেখেতে দিছে আৰু এনেকৈ আছে পেকিংটো মই খোলাই নাই আৰু কমপ্লিট আপোনালোকৰ আগত খুলি দেখাম এজু মই কালি জাঠাই ঘৰ গৈছিলোঁ মোৰ বৰ্তাৰ ঘৰ যাওঁতে এজু মোক গিফট কৰিছে আৰু এজু মই এতিয়া আপোনালোকক দেখাম হা কাপোৰটো কেনেকুৱা এতিয়ালৈকে মই খোলাই নাই এজু পলিপাট কাপোৰ হয় এনেকৈ পেকিঙতে আছে আৰু মই পুৰা কমপ্লিট দেখাই আছো আপোনালোকক খুলি পেলাই কাপোৰজু আৰু এজু মোক মায়ে গিফট কৰিছে আৰু এজু মাৰ আজি মায়ে কাপোৰ লৈছিলে দুজুৰ এজু মুলে ৰখাইছে এজু মায়ে লৈছে হেকাৰণে এজু আপোনালোকক দেখাম দুজু কাপোৰ গিফট পাইছো মনটো পুৰা ফুৰ্তি লাগি সবৰে ভাল লাগে হয় না কোবাত যদি কোনোবা এটা সৰু বস্তুয়ে হ'ব লাগিলে যিয়ে গিফট কৰে গিফটেড বস্তুবিলাক সবৰে বহুত মৰমৰ হয় না নহয় বা কমেন্ট কৰি জনাবচোন মই সঁচা কথা কৈছো নে মিছা কথা কৈছো আৰু মোৰো বহুত ভাল লাগি আছে আজি মনটো এজু নহয় দুজুকে কাপোৰ গিফট পাইছো আৰু এখন হৈছে মই দেখাই আছে পলিপাট কাপোৰজু কালাৰটো সব নাই এটো হৈছে মোৰ সবতকে ফেভাৰিট কালাৰ হয় বেবি পিংক হয় এটো পিংকটো মানে সবত বেলেগ ধৰণৰ এটো পিংক পাবলে খুব কম হে পায় আৰু হেকাৰণে মই এটো ইমান ভাল লাগিছে কাপোৰটো জেঠাই জানে মই কি ভাল পাওঁ এটো মোৰ ফেভাৰিট কালাৰ হয় বেবি পিংক আৰু এইকিটা হৈছে পটি হয় দেখিছেনে পটি কিটা মই এনেকৈ দেখাই দিছো এইকিটা পটি হয় আৰু এখন হৈছে এটো হৈছে ব্লাউজটো এনেকৈ আৰু সৰি মই সাত ভুল হৈছে এখন হৈছে চাদৰখনৰ গোটেইখনতে এনেকৈ ফুল কৰা আছে একদম অকনো জেগা নাই দেখিছনে গোটেইখনতে এনেকৈ এটা গুনাৰ আৰু এটা ব্লু এনেকৈ কৰা আছে আৰু এটো হৈছে আসল এয়া হৈছে আকৌ দেখাই দিছো এটো পটি এতিয়া এইবিলাক চিলোৱাহে কথা আৰু পটিটো মোৰ ইমান মৰম লাগিছে নহয় একদম বৰ ধুনীয়া গুনাৰ আৰু মাজে মাজে এনেকৈ ব্লু হেৰি কৰা এনেকুৱা আছে এখন হৈছে চাদৰখনো বহুত আহল বহল এতিয়াহে খুলিছো মই খোলাই নাছিলো আপোনালোকৰ লগত আগত খুলিম বুলি আৰু এখন হৈছে মেখেলাখনো বহুত ডাঙৰ হয় এখন মই দেখাইছো ৰব দেই প্ৰথমতে দেখাইলো ব্লাউজটো এইটো ব্লাউজটো সবচোন কি ধুনীয়া হয় গোটেইটো ব্লুত গুণাৰে কাম কৰা হয় এনেকুৱা হয় ব্লাউজটো দেখিলেনে ব্লাউজটো এইটো ব্লু আৰু এখন হৈছে মেখেলাখনো পুৰা ফুল আছে একদম ইয়াৰ পৰা ইয়ালৈকে গোটেই ওপৰলৈকে ফুল আছে আৰু এনেকৈ গুণাৰে কৰা আছে এনেকুৱা হয় মাজতে এইখিনি নাই সেইটো চিলাব লাগিব আৰু এখন হৈছে মেখেলাখনতো এনেকুৱা কাপোৰযোৰ ডিজাইনটো বহুত ধুনীয়া হয়নে নহয় বাৰু এজু পলিপাট হয় এজু মই ক'লোৱে কোনে দিছে কালি গিফট পাইছো মই এজু দেখাই দিলো আৰু এতিয়া নেক্সটটো দেখাম নেক্সটটো হৈছে মোক মায়ে দিছে মানে শাশুমায়ে দিছে আপোনালোকক দেখাই আছো এজু বহুত ধুনীয়া হয় এজু হৈছে কিবা মিক্স পাট বুলি আজিকালি এটা ওলাইছে নহয় হেতু হয় আৰু একদম আনকমন হয় কন্টাসত লৈছো একদম আনকমন মানে মিক্স পাটৰ যিমানবোৰ ওলাইছে তাতকে মই আৰু এজু লৈছো আপোনালোকক দেখাইছিলো নহয় ব্লুত লৈছিলো আৰু এজু একদম কন্টাসত লৈছো এজু একদম দেখত এজু হয় একদম কন্টাসত হৈছে কাপোৰজু মোৰ এজু চেৰি কালাৰত হয় চাদৰখন আৰু এটো সব কেছ বসা নিচিনাকে আছে এটো চাদৰখনৰ আগত আৰু ফুলটো এটা সূতাৰ এটা গুণাৰ এনেকুৱা ধৰণৰ হয় আৰু কাপোৰজু এতিয়া মেলি দেখাও হয় নে নহয় মেলি দেখালে আপোনালোকে ভালকৈ চিলাই পেলাই যেতিয়া পিন্ধিম তেতিয়াতো দেখিবই আৰু মই ব্লগিংটো কৰোৱে ন মেখেলা চাদৰ পিন্ধি এজু বুলি আৰু এখন হৈছে চাদৰখন চেৰি কালাৰত হৈছে আৰু একদম আনকমন আপুনি সব ফুলটো এনেকুৱা খুব কমে হেৰি হয় এনেকুৱা হয় এটো হৈছে এখন চাদৰখনৰ আগত এনেকৈ কেছ বসা নিচিনা আছে এনেকুৱা ধৰণৰ আৰু গোটেই গাটোতে এনেকুৱা হয় ফুল এনেকুৱা ধৰণৰ আছে এখনো বহুত আহল বহল হয় আৰু এখন হৈছে এটো হৈছে পটিটো একদম গুণাত আছে কৰা সাইডত একদম গুণা পটিটো সব পুৰা কেছ বসা নিচিনা
একদম ধুনীয়া হয় কাপোৰযোৰ বহুত ধুনীয়া হয় মোৰ বহুত ভাল লাগিছে আৰু পিছফালে একো ওলাই নাযায় দেখিছানে একদম একো এটা ওলাই থকা নাই ইমান ধুনীয়াকৈ বৈছে নহয় কাপোৰযোৰ মোক বহুত ভাল লাগিলে আৰু ভাল এইটো গৰমতো পিন্ধিব পাৰিব দেখিছানে কাপোৰযোৰ বহুত ধুনীয়া হয় আৰু মই দেখাই দিলোঁ আপোনাক চাদৰখন গোটেইখন এনেকুৱা আৰু আগকেইটা এনেকুৱা এইটো ধৰণে কেছ বচা এইটো আৰু এফালে চেৰি কালাৰত এনেকৈ হৈছে এখন চাদৰ এখন আৰু এইকেইটা আগত এইকেইটা হৈছে পটিকেইটা লগাই দিলে চাদৰখন আৰু ধুনীয়া হ'ব একদম আনকমন হয়নে নহয় কওকচোন এনেকুৱা এযোৰে আছিলে একদম এযোৰে আছিলে আৰু মই সেইযোৰ এনেকৈ লৈ লৈছোঁ কাপোৰযোৰ আৰু সূতা আৰু গুণাৰ দুইটা মিক্স আছে কাপোৰযোৰত এইখন হৈছে চাদৰ চেৰি কালাৰত হয় আৰু মেখেলাখন দেখাইছোঁ এতিয়া মই মেখেলাখন এইটো দেখিছেনে এইটো কি কালাৰ বটল গ্ৰীণ কালাৰে হয় নে কি হয় এইটো হৈছে মেখেলা আৰু এই ব্লাউজটো এইটো একে ধৰণৰ হয় তাৰ ফুলটো এইটো সৰু সৰু ইয়াতে ফুলটো হৈছে ডাঙৰ ডাঙৰ এনেকুৱা হৈছে ব্লাউজটো এইটো এনেকুৱা ধৰণৰ ফুল আছে ইয়াত এটা গুণাৰ এটা ৰেডত এনেকুৱা ধৰণৰ হয় এইটো ব্লাউজ হয় এইখিনিলৈকে এইটো ব্লাউজ হয় এইটো ব্লাউজৰ কাপোৰটো বহুত ডাঙৰ হয় একদম হাত দীঘল চিলাবলৈ ক'লেও আপুনি চিলাব পাৰে সেনেকুৱা ধৰণৰ আৰু এখন হৈছে মেখেলাখনত আপোনাৰ আধালৈকে ফুল আছে দেই এইখিনি কেছ বচা নিচিনা আছে আৰু এইখিনিলৈকে এয়া ফুল আছে এনেকুৱা ধৰণৰ হৈছে মেখেলাখন আৰু এইটো চাইডৰ একেই হয় এনেকুৱা হয় কণ্ট্ৰাষ্টত এইযোৰ মেখেলা চাদৰ এইযোৰ হৈছে মিক্স পাৰ্ট আৰু কেনেকুৱা লাগিছে এইযোৰ মায়ে দিছে এইযোৰ মালেও এযোৰ লৈছিলে আৰু এইযোৰ মোলে ৰখাই থ'লে আজি ঘৰতে ল'লে বেপাৰী এটা আহিছিলে আৰু এই দুযোৰ কাপোৰ আপোনালোকক অলৰেডি দেখাই দিছোঁ আৰু এতিয়া থাৰ্ডযোৰ হৈছে মোৰ কাপোৰ নহয় এইযোৰ মাৰ কাপোৰ আৰু সেইযোৰ কেনেকুৱা আপোনালোকে কিন্তু কমেণ্ট কৰি জনাব দেই আৰু থাৰ্ডযোৰ এতিয়া দেখাম আৰু এইযোৰ হৈছে এইযোৰ আৰু এইযোৰ মাৰ হয় মই কৈছোঁৱে নহয় এইযোৰ এনেকুৱা হয় আৰু এইটো হৈছে নুনি পাট আৰু এইটো হৈছে মিক্স পাটৰ সেনেকুৱা হয় কাপোৰযোৰ কণ্ট্ৰাষ্টত হয় এইযোৰ বহুত ধুনীয়া হয় কাপোৰযোৰ আপোনালোকে চাওকচোন প্ৰথমতে দেখাওঁ চাদৰখন যে বহুতেই ধুনীয়া হয় একদম পাতলা হয় গৰমতো ল'বলৈ ভাল হ'ব এনেকুৱা ধৰণৰ হয় চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে নহয়নে বাৰু ফুলবিলাক একদম পাতলা আৰু এয়া নুনি পাটৰ হয় এইটো এনেকুৱা ধৰণৰ হয় এনেকুৱা আপোনালোকে দেখিছে নহয় এনেকুৱা ব্লু গুণাৰ এনেকুৱা ধৰণৰ হয় আৰু এনেকুৱা ল'লে যে পিন্ধিবলৈ বহুত ধুনীয়া হ'ব মায়ে পিন্ধি বহুত আৰাম পাব আৰু এনেকুৱা ইয়াতে এইটো চাইডত এনেকুৱা ধৰণৰ এইখন চাদৰখন ইমান আহল বহল আৰু দেখিবলৈ যে কেনেকুৱা ধুনীয়া লাগিছে নহয় মোৰ বহুত ভাল লাগিছে কাপোৰযোৰ আৰু এনেকুৱা ধৰণৰ হ'ব একদম ধুনীয়া হ'ব মায়ে পিন্ধিবলৈ আৰাম পাব আৰু একদম পাতলা চাতলা হ'ব এইখন চাদৰখন আৰু চাদৰখন আপুনি দেখিছে এনেকুৱা একদম বহুত ধুনীয়া ল'লে একদম গাটো হেৰি হৈ যাব এইখন চাদৰ আৰু এতিয়া দেখাম মেখেলাখন যে আৰু ধুনীয়া হয় ইমান ভাল লাগিছে একদম জিলিকি আছে আপুনি চবতকৈ হৈছে ব্লাউজটো চবতকৈ ধুনীয়া হয় আপোনালোকে ডিজাইনটো বেলেগ হয় দেখিছেনে এইটো ডিজাইনটো কেনেকুৱা ধৰণৰ হয় আৰু ইমান ডাঙৰ বহুত 1 মিটাৰতকৈ বেছি আহিছে এনেকুৱা হয় ব্লাউজটো চাওকচোন গোটেইটো গুণাৰে কৰা আৰু দেখিছেনে ইমান ভাল লাগিছে এইটো ব্লাউজ হয় এইখিনিলৈকে মই মাক কৈছোঁ ধুনীয়াকৈ চিলাই ল'ব আৰু এইখন মেখেলাখনতো বহুত ফুল আছে ওপৰলৈকে আৰু এইখন হৈছে মেখেলা এনেকুৱা ধৰণৰ আছে ফুলটো পুৰা আনকমন নহয়নে ইয়াত যিটো ফুল আছে সেইটোৱে চাদৰখনত দিছে আৰু চাদৰখন হেৰি হয় নুনি পাটৰ গতিকে বগাত দিছে আৰু কাপোৰযোৰ কণ্ট্ৰাষ্টটো বহুত ধুনীয়া মিলাইছে আৰু বহুতো কষ্ট আছে বহুত ধুনীয়া হয় এনেকুৱা হয় ব্লু কালাৰত হয় মেখেলাখন আৰু এনেকৈ এইটো চাইডত এইফালে এইখিনি হৈছে পটিকেইটা এনেকুৱা ধৰণৰ য'ত ব্লাউজটো যেনেকুৱা হৈছে তেনেকুৱা ধৰণৰ ডিজাইনাৰ দিছে পটিকেইটাও একদম ডাঙৰ ডাঙৰ ভালকৈ দেখিছেনে নাই জানো আপোনালোকে এনেকুৱা হয় এইকেইটা হৈছে পটি মেখেলাখনৰ লগত দিছে আৰু এইখন হৈছে মেখেলা আৰু মেখেলাখনৰ ফুলটো আপুনি চাওকচোন কেনেকুৱা ধুনীয়া ধুনীয়া লাগিছে ন এইটো ব্লু দিছে এইটো ব্লুত এইটো পিংকত দিছে ভিতৰত গুণাৰ দিছে এনেকুৱা ধৰণৰ আৰু বহুত ধুনীয়াকৈ বৈছে আৰু ওপৰত সৰু সৰুকৈ এনেকৈ হেৰি কৰি দিছে আৰু এনেকুৱা হ'ব মেখেলাখন এনেকুৱা ধৰণৰ হ'ব আৰু আগত এইকেইটা পটিটো এইখিনিৰ পৰাহে আছে দেই মেখেলাখনতো এনেকুৱা ধৰণৰ একে ধৰণৰ ফুল দি দিছে তলত আৰু এইফালে এইটো হৈছে পটিটো এইখিনিৰ পৰা ৰঙা যিটো চিলি থৈছে এইখিনিৰ পৰাহে এইখিনি পটিটো চাৰিটা এইখিনিলৈকে এইখিনি মেখেলাতে পৰে
আৰু এখন মেখেলা দেখাই দিলোঁ তিনিযোৰ কাপোৰ দেখালোঁ দুযোৰ মোৰ এযোৰ মাৰ আৰু দুইযোৰ কাপোৰ মই গিফ্টে পাইছোঁ আপোনালোকৰ লগত আজি সেই ভিডিঅ'ত সেইখিনিয়ে শ্বেয়াৰ কৰিলোঁ আৰু মইতো কিবা এটা পালে আপোনালোকক দেখাওঁ যিহেতু মই আপোনালোক মোৰ ফেমিলিৰ নিচিনা হয় আৰু আজি এই ভিডিঅ'টো মই ইমানতে সামৰিব বিচাৰিছোঁ আৰু বেলেগ দেখাই থাকিলেতো আৰু বহুত ৰেচিপি বহুত দীঘল হৈ যাব সেইকাৰণে আজি ইয়াৰ লগত আৰু মই একো ৰেচিপি নিদিওঁ কাপোৰকেইযোৰকে দেখালোঁ ধুনীয়াকৈ দেখালোঁ যেতিয়া চিলাম তেতিয়া পিন্ধি পেলাই আপোনালোকক দেখাম আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আজি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰিব আৰু যিসকল নতুন মোৰ চেনেলত আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন প্ৰেছ কৰিব বেল আইকন প্ৰেছ কৰিলে যেতিয়াই মই ভিডিঅ' দিওঁ নটিফিকেশ্যন প্ৰথমতে আপোনালোকে পাই যাব আৰু ভিডিঅ'টো প্ৰথমতে চাব পাৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ' ৰেচিপি ব্লগিং লৈ তেতিয়ালৈকে বাই বাই